এদিন তেওঁ আনক হহুৱাইছিল আৰু তেওঁ অনুপস্থিতিত তেওঁ পৰিয়ালটোৱে এইদৰে আজি কঠোৰ জীৱন সংগ্ৰামত লিপ্ত হ'ব লগা হৈছে। সেইগৰাকী অভিনেতা দীন বৈশ্যৰ পৰিয়ালে এইদৰে সাধাৰণভাৱে এখন চাহৰ দোকান দি জীৱন অতিবাহিত কৰিছে। মই ভাবোঁ এই পৰিয়ালটোৰ প্ৰতি চৰকাৰ তথা দল সংগঠন লগতে শিল্পী সমাজে এবাৰ হ'লেও ভবাৰ অৱকাশ পাব। এখন চাহৰ দোকান। চাহ বিক্ৰী কৰি থকা এগৰাকী মহিলাই জীৱনত হয়তো ভবা নাছিল এনেদৰে কৰিব লাগিব জীৱন সংগ্ৰাম। ছ'চিয়েল মিডিয়াত এজন লোকে প্ৰেৰণ কৰিছিল এখন ফটো। তাৰ পাছত আমি এই মহিলাগৰাকীৰ সন্ধান বিচাৰি আৰম্ভ কৰিছিলোঁ যাত্ৰা। কিয়নো এইগৰাকী অভিনেতা দীন বৈশ্যৰ পত্নী। পুৱাই আমি ওলাই গৈছিলোঁ পৰিয়ালটোৰ সন্ধানত। সোধ-পোছ কৰি তেওঁৰ চাহৰ দোকানখন বিচাৰি উলিয়ালোঁ বামুণী মৈদামত। পুৱা তেতিয়া 6 বাজিছিল। এজনে দেখুৱাই দিছিল তেওঁলোকৰ ঘৰটো। উঠাই নাছিল দীন বৈশ্যৰ পত্নী। আমাৰ মাত শুনি উঠি আহিল। পাতি গ'লো জীৱন সংগ্ৰামৰ কথা। ভাবিব নোৱাৰাকৈ, কিন্তু মই কষ্ট বুলি ভাবিছোঁ। কেতিয়াবা ভাবিলে খুব দুখ লাগে, তাৰপিছত চিন্তা কৰোঁ, আজি ধৰি লওক কাক সহায় বিচাৰিম, কোনে সহায় কৰিব আজিৰ দিনত, তেনেকুৱা আৰু বহুত। আনৰ দোকানতো কাম কৰি জীৱন কটাইছিল তেওঁলোকে। কেইমাহমানৰ পূৰ্বেই নিজেই খুলিছে দোকানখন। আজি হ'ল 6 মাহমান। পিছত আপোনাৰ মই প্ৰথমে কাম কৰিলোঁ। জীৱনটো যিহেতু সংগ্ৰাম কৰি চলিবই লাগিব। কেতিয়াবা যদি কাপোৰৰ দোকানত কাম কৰিছোঁ, কেতিয়াবা আপোনাৰ ৰেচন দোকানত কাম কৰিছোঁ, কেতিয়াবা মই মানুহৰ ঘৰতো কাম কৰিছোঁ, আৰু বেলেগ বেলেগ ঠাইত বিভিন্ন। আৰু তাৰপাছত আপোনাৰ আনৰ তলত যেতিয়া কাম কৰোঁ, কাম ক্ষতি কৰোঁ, কেতিয়াবা বেমাৰ আজাৰ হয়, ভাগৰ লাগে, কেতিয়াবা কামে কাজে নগ'লে তেওঁলোকে দৰমহা কাটে আৰু বেয়া ধৰণে ব্যৱহাৰ কৰে। এই কাম কৰিবই লাগিব, তোমাক আমি পইচা দি কাম কৰাইছোঁ, এনেকুৱা ধৰণৰ যেতিয়া তাৰপিছত মানে মই নিজাকে এতিয়া মানে সংস্থাপন ল'ব। এইজনী দৃষ্টি। এইখন সুখৰ দিনৰ ফটো। এয়া দেউতাকৰ দোকানত কণমানি দৃষ্টি। দেউতাকৰ কথা সোধোতে কান্দোনাত ভাঙি পৰিল তাই। সৰুৰ পৰা ডাঙৰ হ'লো, মায়ে মোক যি খোজো মায়ে নলৈ হ'লেও দিয়ে, যেনেকে হ'লেও দিয়ে। বিদ্যালয়ৰ ফিজ দিব নোৱাৰে, তথাপিও মাকে পঢ়াইছে তাইক। সেইকাৰণে কেতিয়াবা মোৰ ফিজ দিয়াত দিগদাৰ হয়। স্কুলৰ পৰা কৈও পঠিয়াই যে কৃষ্টি তুমি মাক ক'বা স্কুলৰ ফিজ দিবলৈ। মই কওঁ ঠিক আছে হ'ব, মই লাহে ধীৰে দিম বাৰু। তেনেকেই পঢ়াই আহিছোঁ মই। এইটো তেওঁলোকৰ ভাড়াঘৰ। সৰু এটা ঘৰ। কোনোমতে সোমাই আছে দীন বৈশ্যৰ মাতৃ পত্নী আৰু কন্যা। নাই এখনো ফেন। সাধাৰণভাৱে দৰিদ্ৰতাৰে যুঁজি পাৰ কৰিছে সময়। পোৱা নাই কাৰো সাহায্য। একো পোৱা নাই। এইখনে সেইখন চাহৰ দোকান। চাওক কিদৰে ব্যস্ত আছে দীন বৈশ্যৰ পত্নী। চাহ বিক্ৰী কৰি পোৱা ধনেৰে নচলে সংসাৰ। সকলোতে মাথো টনাটনি। নোৱাৰিলে এই অভিনেতাজনৰ পৰিয়ালৰ কথা কোনোৱে ভাবিব? নোৱাৰিনে এই পৰিয়ালটোৰ বাবে কিবা এটা কৰিব?